কৃষ্ণ কি কৰি আছিলে ভাত পানী খালেই নেকি ই আমাৰ আকৌ কালিৰ পৰা কেলে ভাদ মাহ সোমোৱা নাই জানো ভাদ মাহ সোমোৱা দিনৰ পৰা আৰু একদম নাম সামৰণিলৈকে আৰু জান নাই মই কিবা দুপৰীয়া ভাতকেইটা বনাবলৈ আজৰিয়ে নাপাওঁ জান নাই এই ৰাতিপুৱাই বনাই দিওঁ আৰু তাৰপিছত আকৌ সেই গধূলিলে বনাওঁগৈ ভাত তেনেকুৱা হয় তাৰমানে এনেই নাম খাব আৰু দুপৰীয়া 3টামান বজাৰ পৰা আৰম্ভ হয় মই খালি অলপ সোনকালে যাব লাগে তাৰমানে কেলে গোটেই মানে চাহ পানী বনোৱাৰ পৰা আৰম্ভ কৰি বিলোৱালৈকে গোটেই সোপা মোৰহে দায়িত্ব পৰে জান নাই সেইবিলাক কৰি আৰু গোটেই ভাদ মাহটো মোৰ তেনেকেই গুচি যায় কিবা বাকী আকৌ আমাৰ মাইনা আকৌ যেন নাই মাইনা স্কুলৰ পৰা আহি একদম তহঁত নাইকিয়া কৰে তাৰমানে মা কেতিয়া যাব নামঘৰলৈ কেতিয়া যাব এতিয়া তাকে মাইনলে বুলি তাৰমানে আপেল এটা কাটি আছিলোঁ নাখায় মাইনা এতিয়া মাইনা ভাগৰ আপেল সেই মই খাই আছোঁ তাৰমানে সেই তেনেকুৱা হৈছে আৰু বাকী মানে আমাৰ মাইনা হেৰি নামঘৰলৈ যায় হয় খালি মানে সেই মূৰটো দোৱালে কি নোদোৱালে আৰু আপোনাৰ মানে সেই ওচৰৰ ল'ৰা ছোৱালী মুখা হয় নাই সেই সোপাৰ লগত পিটকৈ দৌৰিলে আৰু তাৰমানে সেই নামঘৰৰ ভিতৰতে বকুল এজোপা আছে বকুল বুটলে তাৰপিছত সেই হেৰি কি বুলি কয় আপোনাৰ আমলখি কেইজোপামান আছে আমলখি বুটলে সেইবিলাক কৰি আৰু একদম তাৰমানে প্ৰসাদ বিলোৱালে আৰু মাইনাৰ অৱস্থাটো চাবলগীয়া হয় আৰু জান নাই একদম গোটেই পেণ্টত বোকা ভৰিত বোকা সেয়াই আৰু তাৰপিছত সেই প্ৰসাদকেইটালৈ যেনিবা মই একদম টানি আজৰি আনো আৰু তই খাচোন প্ৰসাদ কেইটামান খা এনেকৈ বুলি কওঁ প্ৰসাদ খাব মাইনাই প্ৰসাদ নাখায় জান নাই খালি মিঠৈত চকু কেঁচা মিঠৈ যে পিঠাগুড়ি মিঠৈ বেলেগ ভাল পায় আৰু নিজৰ ভাগৰটো খাব আকৌ মোৰ ভাগৰটো খুজিব তাৰপিছত ক'ব বোলে আৰু বোলে দুটামান দিয়াচোন বোলে মা এনেকৈ বুলি কয় দেই ভাল নালাগে না সৰহকৈ দিবলৈ মিঠৈ ভয়ো লাগে আকৌ পেট চেট চিকট মাৰি ধৰিব বুলি আৰু তাতে আকৌ সেই মানে আপোনাৰ এইটো কি বুলি কয় শৰাই দিয়া মানুহখিনিলে আকৌ ভাগত অকণমান বেছিকৈ দিব লাগে নাই মিঠৈ চিঠৈ সেইকাৰণে মই দিবলৈ বেয়া পাওঁ তথাপিও আৰু নিজৰ ল'ৰা কিনো কম আৰু হয় নাই দিওঁ আৰু 2-3টামান খাই যেনিবা বাকী মানে এনেই নামঘৰলৈ মানে ভাদমহীয়া গৈ পেলাই বৰ বেলেগ ভাল লাগে আকৌ জানে আমাৰ মানে কুমাৰণী খুৰীদৈ আৰু যিষাৰ নাম জোৰে নহয় আপোনাক মই কি ক'ম আৰু মানে একদম মনটো জোৰ পৰি যায় এনেকুৱা লাগে যেন সঁচাকৈ যেন গোটেই অপায় অমংগলবিলাক মানে গুচি যাব ভাদমহীয়া একদম মানে এনেকুৱা লাগে জান নাই বাকী আকৌ ওচৰ পাজৰ অলপ বাৰু খবৰ চবৰো পাওঁ বাৰু নামঘৰলৈ গ'লে এতিয়া তাৰমানে আজিকালি ইঘৰ সিঘৰ কৰা নহয় নাই সেইকাৰণে তাৰমানে হেৰি এইটো কি বুলি কয় এই নামঘৰলৈ গ'লে অকণমান গম পাওঁ তাৰমানে কালি তাকে এতিয়া গম পালোঁ আমাৰ মানে সেই জ্যোতিহঁতৰ নবৌ মানে বৰ সাংঘাতিক কাণ্ড এটা হ'ল নহয় জানে কালি সেই তামোল নবৌক লগ পাওঁতেহে কৈছে তামোল নবৌৱে কৈছে বোলে জানা নাই বোলে গোটেই বোলে মানুহজনী বোলে অলংকাৰ সোপা গুচি গ'লগৈ নহয় এনেকৈ বুলি কৈছে বোলো বোলো অলংকাৰ সোপা গুচি গ'লগৈ মানে কি হ'ল আকৌ এনেকৈ বুলি কৈছোঁ আৰু তাৰপিছত কৈছে বোলে নহয় বোলে কোনোবা বোলে মানুহ এটা আহিছিলে বাবা নে কিবা এটা আহিছিলে বোলে আহি পেলাই বোলে ক'লেহি আৰু বোলে আপুনি বোলে অলংকাৰ বোলে সোপা বোলে আপোনাৰ দিয়কচোন বোলে সেই সোপা বোলে মই বোলে একদম ডাবুল কৰি দিম বোলে এনেকৈ বুলি ক'লে দেই তাৰ মানুহজনী আকৌ কমটি নহয় নহয় গোটেই সোপা অলংকাৰ বোলে উলিয়াই আনিছে আৰু উলিয়াই আনি পেলাই তাৰমানে সেই এইটো কি বুলি কয় দি দিছে মানুহজনক দেই মানুহজনক দিয়াৰ পিছত মানুহজনে গোটেই কাগজেদি কিবা মেৰিয়ালে নে কিবা এটা কৰিলে আৰু অলংকাৰ সোপা এই আপেল টুকুৰা খাই লৈছোঁ তাৰ হেৰি কি কৈছিলোঁ গোটেই কাগজেদি মেৰিয়ালে আৰু অলংকাৰ সোপা তাৰপিছত কৈছে আপুনি বোলে দুদিনৰ পিছত খুলিব বোলে দুদিনৰ পিছত খুলিলে বোলে একদম হেৰি হৈ যাব বোলে আপোনাৰ বোলে ডাবুল হৈ যাব বোলে তাৰ আগতে নুখুলিব বোলে তাৰ আগতে খুলিলে বোলে আপোনাৰ বোলে অলংকাৰ আধা হৈ থাকিব বোলে এনেকৈ বুলি ক'লে মানুহজনীও কমটি নহয় দুদিনৰ পিছত মানে সেই অলংকাৰ সোপা সেইসোপা খুলি চাইছে সেইবিলাক অলংকাৰ নাই তাৰমানে তেনেকুৱা আৰু মোৰ আকৌ শুনি পেলাই বেয়াও লাগিছে আৰু গোটেই অলংকাৰ সোপানো দিব লাগে নি বাৰু হয় নাই এইবিলাক নাজানে মানুহে মই আকৌ আহি পেলাই ভয়ো লাগিছে মই আকৌ আমাৰ এজনক কৈছোঁ বোলো আমাৰ বোলো অলংকাৰ এনেই নাই বাৰু তথাপিও মানে হেৰি এইটো কি বুলি কয় নিব লাগিলে চেচ হ'ব আকৌ আমাৰ এনেকৈ বুলি কৈছোঁ আৰু মোৰ এনেই চেইনডাল আছে তাৰপিছত খাৰু কেইপাতমান আছে সেয়া অলংকাৰ বুলি ক'লে আমাৰ এজনে কৈছে তই চিন্তা কৰিব নালাগে হয় তোৰনো অলংকাৰ কেইডাল আছে অলংকাৰ কেইডাল আছে মানে আজিকালি আৰু সোণৰ যিহে জুই চাই দাম হয় নাই সেই এডাল চেইনতে বহুত দাম হ'ব আজিকালি সেয়া আৰু বাকী মানে হেৰি আহিম বাৰু আকৌ যাওঁ এতিয়া তাৰমানে হেৰি কেলৈ নামঘৰলৈ যাবই লাগে নহয় আমাৰ মাইনা একদম তত নিদিয়া কৈছে আৰু জান নাই সেই আহিম বাৰু আকৌ এনেই তাৰমানে এইটো মাহত মই অকণমান মানে কমকৈ আহিব পাৰিম চাগে তাৰমানে ভাদ মাহ একদম আজৰি নাপাওঁ সেইকাৰণে সেই আহিম বাৰু আকৌ দেই আহিছোঁ আজিলৈ দেই